হয়, কি সমস্যা হৈছে আপোনালোকৰ? আমাৰ ইয়াত সমস্যা মানে প্ৰথমে নিউজ লাইভক আমি প্ৰথমতেই ৰাইজৰ তৰফৰ পৰা ধন্যবাদ জনাইছোঁ। আমাৰ এই দুদিনৰ ভিতৰত আপোনালোকে এই অঞ্চলৰ দুদিন চাবলৈ আহি আৰু চৰকাৰক অৱগত কৰাৰ এটাই যুক্তি নিউজ চেনেলৰ জৰিয়তে আমি ৰাইজক চৰকাৰক অৱগত কৰাব বিচাৰিছোঁ যে ইয়াৰ আগতো আমি বহুত নিউজ কৰিছিলোঁ। আমাৰ জলসম্পদ মন্ত্ৰী মহোদয় আহিছিলে, তেখেতে কৈছিলে যে দুৰ্গা পূজাৰ পিছতেই আমাৰ গৰাখহনীয়া প্ৰতিৰোধ কৰাৰ স্থায়ী ব্যৱস্থা কৰিব। যদিও আমাৰ ইয়াৰ আগত মন্ত্ৰী মহোদয় অহাৰ পিছতো মোটামুটি 2 কিলোমিটাৰ মাটি ভাঙি গৰাখহনীয়াত বিলীন হৈ গৈছে। এতিয়া মূলঘাটত আমাৰ অৱস্থিত এম ই স্কুল, দুৰ্গা মণ্ডপ, LP স্কুল সম্পূৰ্ণৰূপে যোৱা অতিক্ৰম হৈ গৈছে। আমাৰ এই স্থানীয় লোকৰ দুৰ্গতি পুলাই পাচি নধৰা হৈ গৈছে। ইয়াত কান্দোনৰ ৰোল হৈ গৈছে। ইয়াৰ মানুহ গৃহহীন হৈছে। চৰকাৰে কৈছিলে ইয়াতে আমাৰ গৃহহীন মানুহবিলাকক গৰা ভাঙাৰ প্ৰমাণপত্ৰ দিম বুলি কৈছিলে, যদিও আজিলৈ সেই কোনো ব্যৱস্থা কৰা নাই। আৰু ইয়াত যদিও জলসম্পদ বিভাগৰ মানুহবিলাক আহে যদিও ব্ৰহ্মপুত্ৰৰ মাজেদি নৌকা চলাই যায়, কোনো ধৰণৰ কাম কাজ ইয়াত কৰা নাই, আমি দেখা পোৱা নাই। গতিকে আমি আজি এই নিউজ চেনেলৰ জৰিয়তে আমাৰ স্থানীয় বিধায়ক তথা অসমৰ জলসম্পদ মন্ত্ৰী মহোদয়ৰ লগতে আমাৰ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক কৰযোৰে প্ৰাৰ্থনা জনাইছোঁ যাতে অতি সোনকালে ইয়াত এতিয়াও যিখিনি গৈছে, যিখিনি আছে, এইখিনিও যদি স্থায়ী প্ৰতিৰোধৰ ব্যৱস্থা কৰে, তথাপিতো আমাৰ এই অঞ্চলৰ ৰাইজখিনি কিছু হ'লেও উপকৃত হ'ব বুলি আমি ৰাইজৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। হয়, এতিয়া মানে বানপানীৰ লগতে গৰাখহনীয়াই মায়ঙৰ লগতে পবিতৰা অভয়াৰণ্যটো ভাবুকি সৃষ্টি কৰিব পাৰে। হয়, এতিয়া যিটো গৰাখহনীয়াৰ যিটো প্ৰবল গতি ইয়াক দেখা গৈছে, খুব কম দিনৰ ভিতৰতে হয়তো মায়ং গড়কাপ্তানি ৰাস্তা, এইফালেতো মথাউৰি কোটি কোটি টকা দি মথাউৰি বনাইছিল, সেইটো ধ্বংস হ'লেই। আৰু এতিয়া আমাৰ গড়কাপ্তানি ৰাস্তাৰ লগতে পবিতৰা অভয়াৰণ্যৰ প্ৰতি ভাবুকি আহি গৈছে, মায়ং বজাৰখনৰ প্ৰতি ভাবুকিৰ হৈ গৈছে। গতিকে অতি সোনকালে ইয়াৰ স্থায়ী ব্যৱস্থাৰ কাৰণে আমি চৰকাৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। মায়ং গাঁও পঞ্চায়তৰ পৰা কিবা অস্থায়ী ব্যৱস্থা কৰিছে নেকি? নাই, আমাৰ মায়ং গাঁও পঞ্চায়তৰ ফালৰ পৰা একো ব্যৱস্থা কৰা নাই। কি আহ্বান জনাব শেষত? এতিয়া আমি আহ্বান জনাইছোঁ আমাৰ অসম চৰকাৰে আমাৰ এই অঞ্চলটো প্ৰতিৰোধ কৰাৰ কাৰণে শিলৰ বান্ধ দিব লাগে, লগতে ডিজায়াৰ দি কমচে কম 2-3 কিলোমিটাৰ ব্ৰহ্মপুত্ৰ নদী খান্দি দিলে আমাৰ এই অঞ্চলখন বাচি যাব বুলি আমি আশা কৰিছোঁ।